আজি আমাৰ বিজেপি এলায়েন্সৰ আমাৰ কোকৰাঝাৰ 1 নম্বৰ পাৰ্লামেণ্টাৰী কনষ্টিটুৱেঞ্চিৰ অধীনস্থ দতমা LACত আমি এতিয়া বাইকলৈ উলিয়াইছোঁ। ইয়াত আমাৰ UPPL বিজেপি AGPৰ আমাৰ কাৰ্যকৰ্তাৰ ভাগ লৈছে। তাৰ উদ্দেশ্যটো হৈছে কি আমাৰ যেহেতু আমাৰ মেজৰ আমাৰ যে কেম্পিংটো হোৱা নাই আৰু নটিফিকেশ্যন 12 তাৰিখে ওলাব আৰু তাৰ পিছতে আমাৰ কেম্পিংটো হ'ব। গতিকে তাৰ আগতে আমি আমাক সজাগ কৰিব লাগে। আমাক মানুহবিলাকৰ মাজত আমাৰ ষ্ট্ৰং মানে শক্তি যে আমি আছে এইটো কৰি যাম বুলি মানুহবিলাকক ভালকৈ বুজাই দেখাই দেখাম এইটো কৰিছোঁ। আৰু আমাৰ শক্তিটো প্ৰদৰ্শন আমাৰ এটা আৰম্ভণি এইটো আমি এইটো লৈ পেলাই আমি কৰিছোঁ। এই ক্ষেত্ৰত মই ক'বলৈ বিচাৰিছোঁ যে আমাৰ আগন্তুক নিৰ্বাচনত আমাৰ জিকাটো খাটাঙে, কাৰণ আমাৰ ইয়াত চৰকাৰ আছে, চেণ্ট্ৰেল চৰকাৰ আছে, ষ্টেট চৰকাৰ আছে, বিজেপি আমাৰ ব্ৰিটিছ চৰকাৰ আছে। তাত বেলেগ ধৰণৰ কোনো প্ৰভাৱ নকৰিব। বেলেগ পাৰ্টিবিলাকে আমাক ক'ব বিচাৰিছে বিজেপি UPPLৰ আমাৰ যে ইয়াত প্ৰভাৱ নাই, কিন্তু মই ক'ব বিচাৰিছোঁ যিবিলাক তেনেকৈ কৈছে তেওঁলোকৰ প্ৰভাৱ নাই। কাৰণ এই কথাটো কৈছে আমাৰ কোনে কৈছে আমাৰ BPFৰ আমাৰ যে কেণ্ডিডেট কাম্পা বৰগোহাঁইয়ে কৈ আছে যে UPPL বিজেপিৰ যে আমাৰ যুক্ত সংগঠন ইয়াত বোলে প্ৰভাৱ নাই, কিন্তু মই ক'ব বিচাৰোঁ তেওঁলোকৰ প্ৰভাৱ নাই। কাৰণ তেওঁলোকে বিগত 10 বছৰ চৰকাৰ আছিলে, এই চৰকাৰ থাকোঁতেও তেওঁলোকে জিকিব পৰা নাই। আজি আমাৰ বিজেপি UPPLৰ গোটেইবিলাক চৰকাৰ আছে, গোটেই মেচিনাৰী আছে, গোটেই কাৰ্যকৰ্তা আছে, ৰাইজে আমাৰ লগত আছে, উন্নতি কৰিছে। এইবিলাক চাই ৰাইজে আজি দিনে দিনে লাখ লাখ মানুহে আমাৰ পাৰ্টিত যোগদান দি আছে। ক'ৰবাত UPPLৰ ক'ৰবাত বিজেপিত তেনেকৈ যোগদান দি আছে, মুছলমান ভাইবিলাকো যোগদান দি আছে, বেলেগ দলতো আছে। গতিকে এই নিৰ্বাচনত জিকাটো আমাৰ খাটাং আৰু বেলেগটো জিকিবলৈ নিশ্চয় সাহস নকৰিব। মইতো ক'ব বিচাৰিছোঁ আমাৰ BPF দলে 2 লাখতকৈ বেছি ভোট নাপায়, কিন্তু আমাৰতো 5-6 লাখ আমি ভোট পাই জিকি যাম। আমি ইয়াৰ পৰা জলাইছৰ পৰা আৰম্ভ কৰি কুচিগাঁও গাম্বাৰী বিল কথা বাহৰাগুৰি হৈ এইফালে লাষ্টত আমি ৰামফল বিলত আমি সমাপ্ত কৰিম। বিপুল ভোটত জিকাই দি ভাৰতৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনোৱাৰ এইটো সেইকাৰণে সকলো ৰাইজক সজাগতা কৰা, হাত মেদ ভালভাৱে ৰাইজে যাতে ভোট দিয়ে আৰু জয়ন্ত বসুমতাৰীয়ে জিকি গৈ কোকৰাঝাৰৰ সকলো সমস্যাখিনি সংসদৰ মজিয়াত যাতে ভালকৈ উত্থাপন কৰিব পাৰে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হোৱাৰ কাৰণে তেখেতেও যাতে কোকৰাঝাৰৰ হৈ আগবঢ়াই দিয়ে, তাৰ কাৰণে আজি আমি বাইক ৰেলী কৰিছোঁ। সেইকাৰণে সকলো ৰাইজক মোৰ এটাই অনুৰোধ, শান্তিভাৱে ভোট, শান্তি নিকাৰে ভোট দিয়ক সকলোৱে। আৰু BTR অঞ্চলত উন্নয়ন হ'লো, সকলো ৰাইজে সকলো জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতি আহিল। একমাত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত BTR চৰকাৰৰ আমাৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ ভাল এটা পদক্ষেপৰ কাৰণে আমাৰ অঞ্চলত শান্তি ঘূৰি আহিলে। সেইকাৰণে ইয়াত আমি ক'ব লাগিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু হোম মিনিষ্ট্ৰী অমিত শ্বাহ ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আৰু অসমৰ ডাইনামিক লিডাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাব লাগিব। তেখেতসকলৰ আশীৰ্বাদত আকৌ BTRত 2020 চুক্তি হোৱাৰ পিছত ইয়াত শান্তি আহিল, নিৰাপত্তা পালে, ইয়াত উন্নয়ন হ'বলৈ ধৰিলে আৰু ইয়াত সকলো জাতি জনগোষ্ঠীৰে একেলগে বসবাস কৰিবলৈ আমি সক্ষম হ'লোঁ। সেইকাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। হাত মেদ সকলোৱে ভোট দিয়ক। ট্ৰেক্টৰত 4 জোৰত আমি ৰিজাল্ট পাম। বিপুল ভোটত জয়ন্ত বসুমতাৰী ডাঙৰীয়াই জিকিবলৈ গৈ আছে।